এইটো হৈছে এইটো চাওক জুবিনদাৰ ইমান ধুনীয়াকৈ এটা চিত্ৰ অংকন কৰি থৈছে মানে সঁচাকৈ আৰু এয়া চাওক 4/2023 বেছি দিন হোৱা নাই চিত্ৰটো বনাব সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু যোনে আঁকিছে সঁচাকৈ মানে কি মানে বহুত ধন্যবাদ দিছোঁ মই গাইছ মানে এটা ডাঙৰ কথা হৈছে এই যে মোৰ চুলিকেইডাল আছে চুলিকেইডাল থাকাই ভাল লাগছে না মানে কাটি দিলে বেছি ভাল লগা হ'ব মানে বহুতে কৈ আছে চুলিকেইডাল ৰাখিলে বেছি ভাল লাগে দাঢ়িকেইডাল ৰাখিলে বেছি ভাল লাগে এই মন্দিৰটোলৈ গ'লে এইবিলাক চিৰি দেখা পাইছে মই যি 250-300টা চিৰিৰ কথা কৈছোঁ এই চিৰিকেইটা হৈছে এইবিলাক চাওক এইবিলাক এনেকৈ মানে আমি ওপৰলৈ বগাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ মই আজি আছোঁ মানে ধূপধাৰা ধূপধাৰা মোৰ পিছফালে দেখা পাইছে ধূপধাৰা ষ্টেচনটো আছে আৰু মই মানে ধূপধাৰাত আহিছোঁ এইকাৰণে ধূপধাৰাৰ পৰা মোটামুটি 5-6-7 কিলোমিটাৰমান যদি মই ভিতৰৰ ফালে সোমাই যাওঁ তেতিয়াহ'লে পাম দুধকৰ দেৱালয় বুলি কৈছে মই একচুৱেলি যাই পোৱা নাই মানে কি বহুত ধুনীয়া মন্দিৰ এটা আছে তাতে মই যাই পোৱা নাই এতিয়া যাম তাতে মই মানে বহুত দিন হ'ল মানে কি ভিডিঅ' দিয়া নাছিলোঁ আৰু কাৰণ আপোনালোকে গমেই পাইছে যে কি বতৰটো এনেকুৱা একদম বেয়া হৈ আছে আপোনালোকে গমেই পাইছে আৰু মানে মোটামুটি 4-5 দিনমান ইমান ৰ'দ দিছে মানে কি একদম কামৰ প্ৰেছাৰত মানে ক'তো ভিডিঅ' বনাব পৰা নাই সেইকাৰণে মই ভাবিছোঁ এই দুদিন অলপ কামৰ প্ৰেছাৰটো অলপ কম আছে সেইকাৰণে মানে কি এতিয়া আমি আজি ধূপধাৰাৰ পৰা অলপ ভিতৰত সোমাই গ'লে মই কৈছোঁ 5-6-7 কিলোমিটাৰমান গ'লে আমি দুধকৰ দেৱালয় পাম তাত আজি যাম গোটেইখিনি বস্তু মই আপোনালোকক দেখাম তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বহুত ধুনীয়া মন্দিৰ আৰু মানে সকলোতকৈ ডাঙৰ কথাটো হৈছে কি কিমান চিৰি বুলি কৈছা 300 মান হ'ব মানে মোটামুটি 250-300 মান চিৰি ওপৰত বগাই পেলাই যাব লাগিব পাহাৰৰ ওপৰত যাব লাগিব বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নাজানাই চাগে জানিলে জানো ৰোৱা দূৰতে বুজিলে জানো নোচোৱা মোলে তুমি এতিয়া মানে কি ৰাস্তাটো বিচাৰিয়ে পোৱা নাই ৰাস্তাটো এতিয়া ইফালে এটা ৰাস্তা আছে আৰু ইফালে এটা ৰাস্তা আছে এইটো এতিয়া এই তিনিআলিটো পাইছোঁ এই তিনিআলিটো মানে ইফালে যাম নে ইফালে যাম এতিয়া আমি গমো পোৱা নাই আৰু একচুৱেলি ইয়াতে মানুহ চানুহ কোনো নাই এতিয়া কাক সুধোঁ কাক নুসুধোঁ এনেকুৱা লাগছে এতিয়া জিতেন্দ্ৰ ভাই বোলে গম পাই কি হ'ল মই গাইছ পাহৰিছোঁ ৰাস্তাটো আমি ফাইনেলি আহি মানে কি বহুত মানে কি ৰাস্তাটো বিচাৰি মানে কি আমি বৰ্তমান মানে কি এয়া আমবাৰীত আহি পাইছোঁ এয়া আমবাৰীত সেইখন পাহাৰকেইখন দেখা পাইছে এয়া পিছফালে পাহাৰকেইখন দেখা পাইছে এয়া মই দেখাই দিছোঁ আৰু মানে কি হৈছে সেই পাহাৰকেইখনৰ পৰা কিমান ভিতৰত যাব লাগে সেইটো নাজানো আমি মানে এইখিনি আহিয়ে পাইছোঁ তেতিয়াহ'লে আমি এই ৰাস্তাটোৰে যাম এতিয়া যাই পেলাই মই ধুনীয়াকৈ মন্দিৰত যাই পেলাই গোটেইখিনি বস্তু দেখাই আছোঁ আৰু মানে সঁচাকৈ বহুত ভাল লগা আৰু ইয়াৰে পৰিৱেশটো চাওকচোন কি ধুনীয়া একদম পুৰা একদম চাৰিওফালে ঘাঁহ বন একদম আৰু পুৰা মজাই মজা আৰু তেতিয়াহ'লে বলক ইয়াতে আৰু বেছি দেৰি নকৰোঁ কাৰণ এনেও আহোঁতে আমাৰ দেৰি হৈছেই সেইকাৰণে এতিয়া আমি দেৰি নকৰোঁ ইয়াৰ পৰা একদম গাড়ীও কটক কৰি আছে পুৰা একদম চলি আছে নহয় পুৰা একদম গৰম হৈ গৈছে ইঞ্জিন কটক কৰিছে তেতিয়াহ'লে ইয়াতে আৰু বেছি দেৰি নৰখোঁ তাতে গৈ পেলাই লগ পাই গাইছ মানে এটা ডাঙৰ কথা হৈছে এই যে মোৰ চুলিকেইডাল আছে চুলিকেইডাল থাকাই ভাল লাগছে না মানে কাটি দিলে বেছি ভাল লগা হ'ব মানে বহুতে কৈ আছে চুলিকেইডাল ৰাখিলে বেছি ভাল লাগে দাঢ়িকেইডাল ৰাখিলে বেছি ভাল লাগে আৰু বহুতে কৈ আছে মানে কি চুলিকেইডাল কাটি দিলে বেছি ভাল লাগিব তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি পেলাই কওকচোন মানে কি কৰিলে ভাল হ'ব এতিয়া মই মানে অলপ কনফিউজ হৈ আছোঁ মানে আমি আহি ফাইনেলি মানে আমবাৰী পাই গৈছোঁ আৰু আমবাৰী এয়া মোৰ পিছফালে দেখা পাইছে সেইখন আছে স্কুল আৰু এইবিলাক মেডিকেলৰ কোৱাৰ্টাৰ আৰু এইখন দেখা পাইছে মই মেডিকেলখন দেখাই দিছোঁ এইখন হৈছে মেডিকেলখন এনেকৈ ফাইনেলি আমি আহি পাইছোঁ এয়া আমবাৰী মানে কি শ্ৰী দুধকৰ দেৱালয় আহি পাইছোঁ আৰু এই আমবাৰীটো একচুৱেলি মানে কি গোৱালপাৰা ডিষ্ট্ৰিক্ট হয় চাগে মানে গোৱালপাৰা লিখা আছে আৰু মানে কি আমাৰ এই যিটো মানে মেডিকেল এখন আছে মেডিকেলখনৰ ওচৰতে এই মন্দিৰটো আছে আৰু এই মন্দিৰটো এইখন গেটখন হৈছে এই গেটখনেৰে বহুত ওপৰলৈ উঠি যাব লাগিব মই যে কৈছোঁ 300 মানে 250-300 মান চিৰি ওপৰলৈ উঠি যাব লাগিব মানে অলপ কষ্ট হ'ব তথাপিতো মানে কি অলপ কষ্টটো সহ্য কৰিব লাগিব কাৰণ ওপৰলৈ যাম বুলি যিহেতুকে ইমান দূৰৰ পৰা আহিছোঁ তেতিয়াহ'লে নোযোৱাকৈ নাথাকোঁ যাম তেতিয়াহ'লে মোৰ লগত আপোনালোকে বলক মানে জিতেন্দ্ৰ কৈ আছে মোৰ বোলে পিছফালে এইবিলাক ধুনীয়া ছাগাল মানে এই মাহা গোটেই ছাগাল আমি মানে 3টা হৈছোঁ 3টাই পাগাল আমি পাগালৰ দৰে ঘূৰি আছোঁ তেতিয়াহ'লে বলক ওপৰলৈ যাওঁ আৰু উঠি আহিলোঁ এনেকৈ তলৰ পৰা ওপৰলৈ উঠি আহিলোঁ চাওক তলৰ পৰা বহুতকেইটা উঠি আহিলোঁ আৰু ভাগৰ লাগছে আৰু একচুৱেলি মানে মোৰ পেটটো অলপ ডাঙৰ হৈ গৈছে মানে এতিয়া প্ৰেক্টিচ কৰা নাই চৰ্বি তৰ্বি পূৰা বাঢ়ি গৈছে
এতিয়া ভাগৰো লগা হৈছে কেইটামান চিৰি বাগাওঁতে মানে ইমান ভাগৰ ধৰিলে মোটামুটি 50টামান চিৰি বাগালোঁ এই বহুত ভাগৰ ধৰিছে তথাপিতো যাম আৰু ইমান দূৰ আহিছোঁ তো যামেই আৰু নাযাকৈ নাথাকোঁ আপোনালোকক দেখাম চ' তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু এটা কাম কৰিবচোন আমাৰ কাৰণে আমাৰ তিনিওটাৰ কাৰণে এটা লাইক কৰি দিবচোন ভিডিঅ'টো ইমান কষ্ট কৰি পেলাই আহিছোঁ আপোনালোকক দেখাম এটা লাইক কৰি দিব ভিডিঅ'টোত ওপৰলৈ অলপমান উঠি অহাৰ পিছত এইটো দেখা পাইছে এইটো এটা ধুনীয়াকৈ মন্দিৰ আছে এইটো তলতে হয় এইটো বেছি ওপৰত নহয় মোটামুটি 50টা 60টামান চিৰি বগোৱাৰ পিছত এই মন্দিৰটো পাব আৰু বিশেষকৈ মানে কি এটা সঁচাকৈ ভাল লগা দৃশ্য কি এইকেইটা দেখা পাইছে টেপকেইটা এই টেপকেইটা সঁচাকৈ বহুত ভাল কাম কৰিছে কাৰণ কিয়নো মন্দিৰত যিবিলাক মানে কি ভক্তসকল আহে সেই ভক্তসকল আহিলে প্ৰসাদ ধুবৰ কাৰণে বা পানী খাবৰ কাৰণে বা মুখ হাত ধুবৰ কাৰণে অলপমান প্ৰব্লেম হয় কাৰণ তললৈকে পানী আনিব যাবৰ কাৰণে কাৰণ ইয়াতেতো কোনো দমকলৰ ব্যৱস্থা কৰিব নোৱাৰে কাৰণ কিয়নো পাহাৰত দমকল ব্যৱস্থা কৰোঁতে মানে একদম অসম্ভৱেই এইটো সেইকাৰণে মানে এই টেপকেইটা দিছে বহুত সঁচাকৈ বহুত ভাল কাম কৰিছে আৰু তাৰ পাছত আমি যেতিয়া সেই মন্দিৰটোলৈকে যাব লাগিব সেই মন্দিৰটোলৈ গ'লে এইবিলাক চিৰি দেখা পাইছে মই যি 250-300টা চিৰিৰ কথা কৈছোঁ এই চিৰিকেইটা হৈছে এইবিলাক চাওক এইবিলাক এনেকৈ মানে আমি ওপৰলৈ বগাই যাব লাগিব এইবিলাক দেখা পাইছে এইবিলাক চিৰিবিলাক চাওক এনেকৈ আমি বহুত ওপৰলৈ উঠি যাব লাগিব আৰু এনেকৈ গোটেইখিনি ধুনীয়াকৈ চিৰি বনোৱা আছে আৰু ইয়াতে ছাইডত এইবিলাক দিয়া আছে মানে ধৰি ধৰি যাব পাৰে কাৰণ ইয়াৰ তলত মানে কি কোনোবা পৰি যাব পাৰে সেইকাৰণে এইবিলাক দি দিছে ধুনীয়াকৈ এতিয়া আমি ওপৰলৈ গৈ আছোঁ গৈ পেলাই গোটেইখিনি বস্তু দেখা পাইছে আৰু পাহাৰখন চাওক না কি ধুনীয়া মানে এনেকুৱা যেন লাগে আমাৰ ছয়গাঁৱৰ যি শ্ৰী শ্ৰী গিৰি গোবৰ্ধন পাহাৰখন আছে সেনেকুৱা যেনে পায় কিন্তু এনেকুৱা চিৰি নাই তাত ইয়াতে ধুনীয়াকৈ চিৰি বনোৱা আছে ইয়াতে বৰষুণ দিনতো আহিব পাৰে কোনো প্ৰব্লেম নাই আৰু অলপ দূৰ উঠি অহাৰ পিছত যদি কোনোবাৰ মানে কি ভাগৰ লাগে সেই চিৰিতে মানে কি থিয় দি থাকিব নালাগে ইয়াতে ৰেষ্ট লোৱাৰ কাৰণে ধুনীয়াকৈ ঠাই এডোখৰ বনাই দিছে ইয়াত দেখা দিছোঁ মই আৰু ইয়াৰ পৰা মানে কি তলৰ ভিউবিলাক ধুনীয়াকৈ চাব পাৰে চাওক ইয়াৰ ভিউবিলাক চাওক ইয়াৰ চাৰিওফালৰ ভিউটো চাওকচোন এবাৰ মই দেখাই দিছোঁ ইমান ধুনীয়া ইয়াৰ তলৰ মানে কি গোটেইখিনি দৃশ্য ওপৰৰ পৰাই মানে কি উপভোগ কৰিব পাৰে তেতিয়াহ'লে বলক ওপৰলৈ যাওঁ কাৰণ অলপ দেৰিও হৈছে আমি অহাত অলপ দেৰি হ'ল সেইকাৰণে বেছি আৰু ইয়াতে বেছি ভিডিঅ' বনাই নাথাকোঁ একেবাৰে ওপৰলৈ গৈ পেলাই ভিডিঅ' বনাম আৰু বিশেষকৈ চাওক মই বন্ধুসকল এইটো দেখাই দিছোঁ চাওক আৰু বন্ধুসকল মানে এইটো দেখা পাইছে এইটো ধুনীয়াকৈ পানীৰ ড্ৰাম এটা মানে 1000 লিটাৰৰ পানীৰ ড্ৰাম এটা ইয়াতে বহাই দিছে কাৰণ কিয়নো সেই টেপবিলাকত পানী এই ডামটোৰ পৰাই যায় এই ডামটোত মানে পানীটো সংৰক্ষণ কৰে কাৰণ তলৰ পৰা পানী আনিবৰ কাৰণে অসুবিধা মই আপোনালোকক কৈছোঁৱে কাৰণ ইমান ওপৰলৈকে পানী অনাটো একদম মানে সম্ভৱেই নহয় আৰু সেইটো দেখা পাইছে মোৰ পিছফালে এইটো শিলত ধুনীয়াকৈ মানে কি এটা চিত্ৰ অংকন কৰাই আছে আৰু যোনে মানে চিত্ৰটো অংকন কৰিছে তেওঁৰ মানে কি নামটো ধুনীয়াকৈ আছে মই দেখাই দিছোঁ আৰু এইটো আঁকিবৰ বেছি দিন হোৱা নাই কাৰণ কিয়নো এয়া চাওক 4/2023 বেছি দিন হোৱা নাই চিত্ৰটো বনাব সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু যোনে আঁকিছে সঁচাকৈ মানে বহুত ধন্যবাদ দিছোঁ মই আৰু এইটো দেখা পাইছে এইটো আকাশ কোনোবা আকাশে লিখিছে কোনোবা আকাশ এইটো মই নাজানো ইয়াতে ধুনীয়াকৈ ইনষ্টা আইডি দিয়া আছে ইয়াতে সঁচাকৈ মানে কি বহুত ধুনীয়া হৈছে এইটো মানে যোনে বনাইছে আৰু সঁচাকৈ বহুত ভাল লাগিছে এনেকৈ আৰু ইয়াৰে যিবিলাক শিলবিলাক আছে সেই ডাঙৰ ডাঙৰ শিলবিলাকত ধুনীয়া কিছুমান চিত্ৰ অংকন কৰাই আছে আৰু মানে কি মই এটা কথা কৈছোঁ জুবিন দাক কোনে ভাল পায় জুবিন দাকতো সকলোৱে ভাল পায় জুবিন দাক ভাল পোৱা মানুহৰ আৰু মানে কি হিচাপ কৰি উলিয়াব নোৱাৰি কিমান মানুহে মানে ভাল পায় জুবিন দাক সেই জুবিন দাৰ ফটো এখনো অংকন কৰিছে মই দেখাই আছোঁ আপোনালোকক মানে কি সঁচাকৈ বহুত ধুনীয়া একদম ছেম টু ছেম হুবহু জুবিন দাক আঁকিছে আৰু যোনে আঁকিছে মই নামটোও দেখাই দিম বাৰু নামটো লিখাই থাকিব লাগে তাতে মই গৈ আছোঁ অলপ ভাগৰো লাগিছে সেইকাৰণে লাহে লাহে গৈ আছোঁ আৰু দেখাই আছোঁ চাবচোন এইটো চাওক জুবিন দাৰ ইমান ধুনীয়াকৈ এটা চিত্ৰ অংকন কৰি থৈছে মানে সঁচাকৈ আৰু কোনে আঁকিছে ইয়াতে কোনোবাই LKR বুলি লিখা আছে এইটো মানে সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু জুবিন দাৰ কাৰণে এটা লাইক হ'ব লাগে সকলোৱে লাইক কৰি দিব লাগে ভিডিঅ'টোত মানে জুবিন দাৰ কাৰণে এটা ধুনীয়াকৈ লাইক হ'ব লাগে সঁচাকৈ বহুত ধুনীয়া এয়া চাওকচোন মই ভালকৈ দেখাই দিছোঁ একবাৰ এয়া চাওক জুবিন দাৰ চিত্ৰখন ধুনীয়াকৈ আঁকিছে আৰু মানে ইয়াতে কিবা এটা নাম লিখা আছে আপোনালোকে ধৰিব পাৰিছেনে এইটো কি নাম লিখা আছে এইটো লিখা আছে মন যায় বুলি ধুনীয়াকৈ লিখা আছে এইটো চাওক দূৰ আহি ইমান দূৰ চিৰি বগাই আহি ফাইনেলি মানে কি চিৰিৰ অন্ত পেলাই দিছোঁ আৰু মানে কি ইয়াতে চিৰিকেইটা শেষ হৈছে আৰু এতিয়া আমি চিৰি নহয় আমি এতিয়া এইফালেদি যাব লাগিব এয়া চাওক এয়া শিলৰ মাজে মাজে যাব লাগিব আৰু সেই ওপৰত দেখা পাইছে সেইটোৱে হৈছে মন্দিৰটো মই ওপৰত গৈ পেলাই দেখাই আছোঁ চাবচোন ইয়াতে মানে এতিয়া এইবিলাক চিৰি বনোৱা নাই এই শিলে যাব লাগিব সঁচাকৈ বহুত ভাগৰ লাগিছে বহুত ওপৰলৈ উঠি আহিছোঁ এয়া চাওক ফাইনেলি মই মন্দিৰটো আহি পাইছোঁ এইটো হৈছে সেই মন্দিৰটো এইটো আমি মানে
যিটো মন্দিৰৰ মানে কি অপেক্ষা কৰি আহি আছিলোঁ আমি, মানে যিটো মন্দিৰত আহিম বুলি ভাবি আছোঁ, সেই মন্দিৰটো হৈছে এইটো। এয়া চাওক, মই ধুনীয়াকৈ মন্দিৰটো দেখাই দিছোঁ চাওক। আৰু বন্ধুসকল, এই মন্দিৰটো যে আছে, এই মন্দিৰটো সঁচাকৈ বহুত ভাল লগা। আৰু একচুৱেলি মানে মেইন কথাটো হৈছে কি, মই মন্দিৰটোৰ মানে ভিতৰত যাব নোৱাৰোঁ, কাৰণ কিয়নো আমাৰ মানে ঘৰৰ বৌ এজনী ঢুকাইছিলে, মানে এবছৰ হোৱা নাই, 7 মাহ নে 8 মাহ হ'ল। সেইকাৰণে মানে মন্দিৰটোৰ ভিতৰত মই যাব নোৱাৰোঁ, মন্দিৰৰ ভিতৰৰ পৰিৱেশটো মই দেখাব নোৱাৰোঁ। আৰু সেইকাৰণে মানে এই মন্দিৰটোৰ মই এয়া যে চৌহদটোত আহিছোঁ, মানে কি মই বামুণক যেতিয়া সুধিছিলোঁ তেতিয়া কৈছিলে যে কি মই মন্দিৰত মানে কি ভিতৰত যাব নোৱাৰোঁ, এনেই চৌহদত আহিব পাৰোঁ, মানে সেইকাৰণে মই আহিছোঁ। বৰষুণ আহিল আৰু এতিয়া বৰষুণ আহিল, আমি এতিয়া যাওঁ কেনেকৈ ইমান দূৰত, সেইটোৱে মানে ভাবিব নাই। জিতেন্দ্ৰ, যাবি কেনেকৈ এতিয়া? এতিয়া বৰষুণটো ৰখা মানে ৰ'ব লাগিব আৰু বৰষুণটো ৰখাৰ পিছত যাব পাৰি। বৰষুণটো ৰখাৰ পাছত আৰু যদি বৰষুণটো দি থাকোঁতে যদি যাওঁ, যদি বৰষুণত বাই চান্স যদি জোৰে আহে, পূৰা একদম জ্বৰ উঠি যাব না, কাই ৰিস্ক ল'ব? ৰিক্স আৰু কাই ল'ব? এতিয়া আপোনালোকে মোৰ ভিডিঅ' চাই আছে, তাক আপোনালোকে কোনোবাই ৰিক্স ল'ব নেকি? ৰিক্সটো নলয় কোনেও। এইটো নিজৰ ৰিক্সটো সকলে মানে কি নিজে মেইনটেইন কৰি ল'ব লাগিব। আৰু বন্ধুসকল, ইয়াৰ পিছতে মানে কি ধুনীয়াকৈ ইয়াতে পায়খানা, মানে শৌচাগাৰ পেচাবগাৰ ধুনীয়াকৈ বনাই দিছে। আৰু মানে কি এইটো মিষ্টাৰ মানস দাস ডাঙৰীয়াকো মই মানে ADC মই সঁচাকৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এনেকুৱা এটা মন্দিৰত মানে কি ওপৰত ধুনীয়াকৈ শৌচাগাৰ পেচাবগাৰ ধুনীয়াকৈ বনাই দিছে, আৰু মানে কি পানীৰ ব্যৱস্থাখিনি ধুনীয়াকৈ কৰি দিছে। সঁচাকৈ মই তেখেতক মানে কি মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বন্ধুসকল, এই মন্দিৰটো মানে কি আপোনালোকে মানে কি মই যিটো ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰকচোন, কাৰণ আপোনালোকে আহক, সঁচাকৈ বহুত ভাল লগা দৃশ্য। আপোনালোকে আহি পেলাই চাব, সঁচাকৈ বহুত ভাল লাগিছে। ভিডিঅ'টো মানে বেছি দীঘলীয়া নকৰোঁ, কাৰণ বৰষুণো আহিল। এতিয়া আমি ইয়াৰ পৰা যাম। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মানে কি ভিডিঅ'টো লাইক এটা কৰিবচোন, কাৰণ ইমান ধুনীয়া সুন্দৰ পিকচাৰ আঁকি থৈ দিছে, মানে কি জুবিনদাৰ পিকচাৰ আঁকিছে। আৰু জুবিনদাৰটো সকলোবিলাকে বন্ধু, আপুনিও বন্ধু, ময়ো বন্ধু, চব বন্ধু। সেইকাৰণে জুবিনদাৰ কাৰণে এটা লাইক বনাই দিব। আৰু মানে জুবিনদাক যোনে আঁকিছে সেই ল'ৰাটোৰ কাৰণে এটা লাইক হ'ব লাগে। তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ, বাই বাই।